প্ৰথমতে দিনবোৰ পাৰ হৈ গৈছিল, কিন্তু কথাবোৰ শেষ হোৱা নাছিল। কিন্তু আজিকালি দিনবোৰ শেষ হৈ যায় আৰু কথাবোৰ আৰম্ভই নহয়। এটা কথা মনত ৰাখিব যে কিছুমান সবল সম্পৰ্কও কোনোবাৰ এজনৰ মৌনতাৰ বাবেই শেষ হৈ যায়। তোমাৰ মুখৰ পৰা কিবা এটা শুনিবলৈ ভাগৰি পৰিছোঁ। ভাল পোৱাৰ কথা ক'ব নালাগে, অন্ততঃ অভিযোগকে কৰা। আজিও তোমাক সিমানেই ভাল পাওঁ, কিন্তু বুজিও নুবুজা আৰু মই বুজাবলৈ এৰি দিছোঁ। তুমি হাজাৰবাৰ অভিমান কৰিলেও তোমাৰ অভিমান ভাঙিম, কিন্তু মনত ৰাখিবা যাতে তোমাৰ হৃদয়ত আন কোনো সোমাব নোৱাৰে।